এটা গামছাখন পিন্ধাৰ লগে লগে ডাং খাই যায় তাতে তাৰমানে মধ্যাকৰ্ষণ শক্তিটো তাতে অলপ কম না যি পিন্ধিলে ইনকে গেল নহয় আইছে মেনেজাৰটো আহি পেলাই এটা ক'ত আজিকালি বহুত দিন দেখা নাই তো মই আজিকালি এইটো নেপচনত অহা যোৱা চলি আছে কিবা বিজনেছ নেকি তাৰমানে মই সেই গেছ আৰু পেট্ৰল আচ্ছা তাৰ পৰা ইম্পৰ্ট কৰি আছো না এই নেপচন গ্ৰহৰ পৰা চৰকাৰক মইতো চাপ্লাই দিওঁ হয় নেকি গম পোৱা নাই পিছে মই কথাটো মোৰ হ'লতো আজি প্ৰায় 5 বছৰমান হ'ল হয় নেকি ভাল কাম কৰিছ ঐ মোৰ চৰকাৰৰ লগত ভাল না এই মোৰো তাৰমানে কি হৈছে জানানে তাতে মই সৰু সুৰাকে ৰেষ্টুৰেণ্ট এখন চলাই আছো এই ক'তনো মংগল গ্ৰহত তাতে থাকো না মই গোটেই ফেমিলি তাতে থাকে মোৰ এতিয়া মই ভাবছো কি এনেকে সৰু সুৰাকে চলি থাকিলে নহ'ব বিজনেছটো অলপ এক্সপাণ্ড কৰিব খুজিছো তো পৃথিৱীতো এটা ব্ৰাঞ্চ আনো বুলি ভাবছো আনবা পাৰা হে বৰ ভাল কথা এতিয়া মই ইয়াতে আহিছো কিয়া তাৰমানে PMৰ পৰা এখন NOC লৈ যাওঁ হয় নেকি হে তেৰিকা তই কি আগতে মোক কিয় কোৱা নাই চেটেলাইটখনটো নালগে এই তাতে মোৰ গোটেই নেটৱৰ্ক নোহোৱা হৈ গৈছে তাৰমানে মনোপলি হৈ গৈছে না ভাই এটাই কোম্পানী সেইটো কাৰণে নেটৱৰ্কটো নাপায় আৰু ৰিচাৰ্জৰ দামো বহুত বঢ়াই দিছে বৰ দিগদাৰ হৈছে আৰু যি কি নহওক সেইটো নতুন ফোন নম্বৰটো দিবি তই দিম দে এতিয়া কথা হ'ল তই ৰেষ্টুৰেণ্ট যদি খোলা ইয়াত ভাল হ'ব কিন্তু হয়নে কাৰণ আজিকালি এতিয়া পৃথিৱীত নহয় হ'ল না ৰেষ্টুৰেণ্ট আৰু তই যদি খোলা PMৰ লগত মোৰ ভাল কিন্তু কাৰণ তাৰমানে পৃথিৱীত গেছ আৰু তেলটো মই চাপ্লাই দি আছো না তেতিয়াহ'লে তোৰ ভাল লিংক এটা আছে বঢ়িয়া লিংক আছে আৰু তাৰমানে কি হ'ব তোৰ ৰেষ্টুৰেণ্টত গেছটো ডাইৰেক্ট মোৰ তাতে দিব পাৰিব তোৰ লগতো বিজনেছটো চলি থাকে ধুনীয়াকৈ চলি যাব খালি এটা কাম কৰিব লাগিব তই অক্সিজেনটো কিন্তু ফ্ৰী কৰিব লাগিব সেই নিম গছৰ অক্সিজেন আনিমেই মই তাৰ তেতিয়াহ'লেতো ভালে হ'ব কাষ্টমাৰ তেতিয়াহে আহিব যেতিয়া তোৰ তাত অক্সিজেনটো ফ্ৰী হ'ব তাৰমানে মাজতে মোৰ লগৰ এটাই খুলিছিল এতিয়া অক্সিজেনটো দিব নোৱাৰিলে সেইকাৰণে নচলিল মানুহে তাৰমানে অক্সিজেনটো ফ্ৰী বিচাৰে অক্সিজেন ফ্ৰী লাগে ইমান টকা খৰচ কৰি আহিব তাতে অক্সিজেনটো যদি ফ্ৰী নাপায় ক'ত থাকবই হয় সেইটো কাৰণে তাৰমানে তাৰখন মাৰা গৈছে কিন্তু তই পাৰিবি মই দিব পাৰিম দে সেইখিনি মই আছোঁ নহয় চিন্তাই নকৰোঁ PMৰ লগত একদিন বহি মই ঠিক কৰি দিম হৈ যাব তই কামখিনি কৰি দিবি পিছে টেনশ্যনে নাই ৰচ এটা টেক্স ধৰে নে নধৰে টেক্সটো বহুতেই পিছৰটো নাই বাৰু আমাৰ এতিয়া নেক্সনততো বাৰু টেক্স নালাগে সেইটো চিন্তাই নাই তাতে দিবা নালাগে তাতে মানুহ বেছি নাই নহয় ভাল তাতে তইতো মংগলত থাকা যেনিবা তাতেতো পাৰ্মানেণ্টে হৈছে কাপোৰ কানি কি কৰ ভাই কাপোৰ কানি বিৰাট জ্বালা হয় ভাই জ্বালা তাৰমানে বেলেগ একো নাই এতিয়া আমি এটাই হ'লে ঘৰুৱাভাৱে গামছা চামচা পিন্ধি থাকিব পাৰোঁ তাতেতো নৰি না বিৰাট জ্বালা তাতে এতিয়া গামছাখন পিন্ধাৰ লগে লগে ডাং খাই যায় তাতে তাৰমানে মধ্যাকৰ্ষণ শক্তিটো তাতে অলপ কম না তাতে চব বস্তু উৰি থাকিব খোজে বৰ দিগদাৰে সেইটো কাৰণে তাৰমানে কাপোৰ কানিবিলাক এনেকৈ ডাং খাই যায় তলত পৰি নাথাকে তাৰমানে টানি নেনে যি তলত লাগি আমি এতিয়া পৃথিৱীত তাৰমানে ধুনীয়াকৈ বস্তুবিলাক তলত পৰি থাকে এই তাকেতো মোৰ এতিয়া নেপচনতো একে অৱস্থা তইতো যেনিবা আগতে বহুত বছৰতে আছা তুমি 5 বছৰ হৈছে মোৰ প্ৰথম কেইদিন বিৰাট দিগদাৰ হৈছে জানানে মোৰতো অভ্যাস আছে তাৰমানে আমি ঘৰুৱাভাৱে ঘৰত ধৰ গামছা চামচা পিন্ধি এইটোৱেতো ডাঙৰ আছে এতিয়া মই তাতে কামত যাৱাৰ সময়ত সেইখিনি সময়ত মই অফিচত মই বহিলে ৰিলেক্স হ'ব ইচ্ছা যায়তো মই লুঙিখন পিন্ধো লুঙিখন ডাং খাই যায় এইটোৱে দিগদাৰ মই বিৰাট অশান্তি পাইছোঁ সেইটো বস্তু এদিন যি লাজ খালো নহয় মানুহৰ লগত এই মেনেজাৰ এটা আছে ছোৱালী তাই তাৰপিছত তোৰ মই লুঙিখন পিন্ধি আছো প্ৰথম গৈছো তেতিয়া নাজানো মই কথা মই চিট খানৰ পৰা নামিলো মানে মোৰ জাহাজ খান আছে না সেইখনৰ পৰা নামিলো নামি ফালে মই বোলো অফিচত মই অলপমান এখন লুঙিখন পিন্ধি লওঁ অলপ ফ্ৰী হ'ব খুজি যি পিন্ধিলে ইনকে গেল নহয় আইছে মেনেজাৰটো আহি পেলাই পিছত এই বিৰাট লাজ পাইছে মানুহৰ আগত সেইটোৱে দিগদাৰ আগত এতিয়া মই চকু ওলাব নোৱাৰা হৈছো পিন্ধাই নিপিন্ধাই সমান তাৰমানে যিটো থাক খোৱা খুজিলি সেইটো তাক নাখায় উপাধা যায় কাপোৰ হয় দে পৃথিৱীত জন্ম লোৱাই বিৰাট পাপ হৈছে হয় দে ঐ বহুত দিগদাৰ মই কিতাপত পঢ়িছোঁ আগতে ইয়াতে গাছ গছনি আছিল পানী চানী আছিল খাৱা লোৱা পানী আছিল গোটেই সুবিধা আছিল মানুহে আমাৰ আগৰ পুৰুষগিলাই কাটি কাটি শেষ কৰি লয় চব শেষ কৰিলা এতিয়া এই অক্সিজেনৰে দিগদাৰ চাইছো এডাল লৈ যাব লগা আছে এডাল নহ'লে দিগদাৰ বুকে হেৰি হৈ যায় ভাই এই বহুত দিগদাৰ আগতে বোলে মানুহ তোৰ 80-90 বছৰ 100 বছৰ জীয়াইছিল এতিয়া ক'ত থাকে 40 বছৰ আমাৰ এতিয়া গাছ গছনি নোহোৱা হ'ল না গাছ কাটি তহিলং কৰি দিলা গাছ কাটাৰ যোনে প্ৰতিবাদ কৰে সেই মানুহটোও মৰি যায় এই মই ইউটিউবত এটা ভিডিঅ' চাইছিলো এই ভিডিঅ'টোত দেখা পাইছো এটা বিখ্যাত শিল্পী আছিল তেওঁ মানে একে বিৰাট শিল্পী ছচিয়েলিষ্ট এনেকুৱা মানুহ ভাল জুবিন গাৰ্গ তেখেতৰ ফটো তেখেত ঢুকাল তাৰমানে এইবিলাকত বিৰাট প্ৰটেষ্ট কৰিছিল প্ৰটেষ্ট কৰা মানুহ আছিল আৰু এইবিলাক প্ৰকৃতিৰ হৈ তেখেত ঢুকোৱাৰ পিছত তেখেতৰ ফটো এখন একবাৰ হ'ল তাৰমানে তোৰ এখন ৱালত আছিল ফটোখনো মুচি দিল
এই গাছৰ কথা মাত মাতে মানে প্ৰতিটো জেগাতে মাত মাতে প্ৰটেষ্ট কৰে এই সেনেকুৱা মানুহ আছে শুনছা বা নাই নাজানো কিন্তু এনেকুৱা জুবিন গাৰ্গ সেনেকুৱা মানুহ এটা আছে হয় নে সেই মানুহটোকো যদি ইহঁতে নিলা তেতিয়া আৰু এতিয়া পৃথিৱীৰ অৱস্থা এনেকুৱা হ'বই এতিয়া আমি ভুগি আছো এইটোৱেতো এতিয়া এডাল লৈ থাকা লগা হৈছে যে উগাহটো কৰিব নোৱাৰি সেইটো নগলিয়ে দিগদাৰ কি সপোন দেখিলোৱে মই এইটো ভাই এনেকুৱাকে যদি এই সপোনটো সঁচা হ'ব লাগে চেচ আমি আমাৰ মানুহবিলাকে বুজি নাপায় এই গাছমুখা কিয় কাটে এতিয়া চাওঁচো উৱা ল'বা যদি সঁচাকৈ যদি আমাৰ এনেকুৱা দিগদাৰ হৈ যায় আমি যদি চবেই এনেকৈ এখন যদি মাস্ক লৈ ফুৰিব লগা হয় এইটো বৰ বেয়া কথা হ'ব চৰকাৰে পদক্ষেপ লৈছে কিন্তু আমাৰ মানুহবিলাকে যদি পদক্ষেপবিলাক যদি ভালকৈ পালন নকৰে একদিন কিন্তু আমি ভয়ংকৰ বিপদত পৰিমেই তিৰিমুখা গাছ ৰুবা দিলে কি হ'ব দুনিয়াত ঠানিমুখা ৰোৱে সিহঁতে পালিটো দবেৰি বনো ৰুই পেলাই ফটো মাৰি দিবা খোজে কেমেৰাতনো আৰু কি ধৰিব পাৰি বনহে নে গাছহে কিন্তু এনেকুৱা যদি হয় কিন্তু আমি একদিন ভয়ংকৰ বিপদত পৰিম দেই